আৰু আপোনালোকৰ বাবে ৰাতিপুৱাই সাধাৰণতে আজি হৈছে 11 ডিচেম্বৰ তাৰিখ ৰাতিপুৱাই 7খন আপডেট একেলগে দিবলৈ বিচাৰিছোঁ। অসম চৰকাৰৰ বৃহৎ 7খন আপডেট বন্ধুসকল 7টা ঘোষণা আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে দিবলৈ বিচাৰিছোঁ। বহুত ইম্পৰ্টেণ্ট হ'ব, সকলোৰ বাবে ইম্পৰ্টেণ্ট হ'ব। আপোনালোকৰ ঘৰত যিকোনো পৰিয়াল এজন না এজন ভাগত পৰিবই সেয়া সাতটা সাধাৰণতে আপডেটসমূহ বন্ধুসকল। আপোনালোক মই সকলো কোনো যে চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব বন্ধুসকল। যোৱাকালি ইতিমধ্যে 10 ডিচেম্বৰ তাৰিখ গৈছে আৰু গোটেই অসমত যিসকলে সাধাৰণতে অৰুণোদয় পাইছে তেওঁলোকৰ বেংক একাউণ্টত ইতিমধ্যে অৰুণোদয়ৰ পইচাখিনি সোমাইছে বন্ধুসকল। 100% সোমাইছে আৰু ইতিমধ্যে কেবিনেট গ্ৰহণ কৰা হৈছিল। প্ৰতি মাহতে আপোনালোকৰ 10 সাধাৰণতে তাৰিখত আপোনালোকৰ অৰুণোদয় সোমাই দিব আৰু যোৱাকালি সাধাৰণতে সকলো সাধাৰণতে অৰুণোদয় কেন্দ্ৰটোক ইতিমধ্যে বেংকত সাধাৰণতে পইচাখিনি সোমাই দিয়া হৈছে বন্ধুসকল। আৰু তেওঁলোকক পইচা সোমাই দিছে 1200 সাধাৰণতে 30 টকা কৰি সোমাই দিছে। এইবাৰ আৰু নতুনকৈ আৰু আকৌ সাধাৰণতে বঢ়াই দিয়া হ'ব, আগন্তুক দিনক বঢ়াই দিয়া হ'ব। ইতিমধ্যে পীযুষ হাজৰিকাই ঘোষণা কৰিছে জানুৱাৰী মাহৰ পৰা অৰুণোদয় বঢ়াই দিয়া হ'ব বন্ধুসকল। প্ৰথমখন আপডেট আহিছে। দ্বিতীয়খন আপডেট আহিছে অসম চৰকাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলফা স্বাধীনক সাধাৰণতে মূল সুঁতিলৈ উভতি অহাৰ বাবে অনুৰোধ জনাইছে। কাৰণ ইতিমধ্যে যিখিনি অসমত সাধাৰণতে ঘটনা হ'ব তেওঁলোকক আলফা স্বাধীনকো দুখিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে আপোনালোকে তেওঁলোকে মূল সুঁতিলৈ ঘূৰি আহক আৰু মোৰ ফালৰ পৰা তেওঁলোকক অনুৰোধ জনাইছোঁ মূল সুঁতিলৈ ঘূৰি আহক আৰু অসমখন উন্নত কৰিবলৈ সাধাৰণতে কৰক বন্ধুসকল। আৰু আপোনালোকৰ তৃতীয়খন আপডেট আহিছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। তাৰ আগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, সকলো আপডেট সকলো খবৰ পাই থাকিব। আৰু ইতিমধ্যে বিগ ব্ৰেকিং নিউজ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে অসম চৰকাৰে যিবোৰ চাকৰি দিছে 88,000 প্লাছ চাকৰি ইতিমধ্যে হৈ গৈছে আৰু মাত্ৰ 12,000 চাকৰি কমপ্লিট হ'লে আপোনালোকৰ 1 লাখ চাকৰি কমপ্লিট হৈ যাব বন্ধুসকল। 12,600 পদত ইতিমধ্যে এপ্লাই চলি আছে আৰু হেল্থৰ 2008টা পদত এপ্লাই হৈ গৈছে। পৰীক্ষা অনুষ্ঠিত হ'ব অতি সোনকালে আৰু আপোনালোকৰ সাধাৰণতে 12,600 পদে হওক বা আগতে যিবোৰ চাকৰি 88,000 সকলো চাকৰি 99% ল'ৰা ছোৱালী বা 100% ক'বলৈ গ'লে সাধাৰণতে অসমীয়া ল'ৰা ছোৱালী পাইছে, নিকাভাৱে পাইছে আৰু আগন্তুক দিনত সকলো চাকৰিবোৰ নিকাভাৱে অনুষ্ঠিত হ'ব। এইখন হৈছে 3 নম্বৰ আপডেট। আৰু 4 নম্বৰ আপডেট হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে আপোনালোকৰ সাধাৰণতে টেট শিক্ষকক যিসকলে সাধাৰণতে নিয়মীয়াকৈ সাধাৰণতে কৰা নাই বন্ধুসকল, সাধাৰণতে তেওঁলোকক সময় ভিত্তিক চাকৰি কৰি আছে বা আপোনালোকে তেওঁলোকক নিয়মীয়াকৰণৰ বাবে চেষ্টা কৰিব আৰু তেওঁলোকক সাধাৰণতে কি পষ্টত কি লোৱা হয় ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ব্যক্ত কৰিছে। আৰু অসমৰ সাধাৰণতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে লগত লৈ এখন টেট শিক্ষকৰ লগত লৈ এখন মিটিং কৰিছে আৰু তেওঁলোকক কেনেকৈ কি পষ্টত দিয়া হয় আৰু কি পষ্টত তেওঁলোকক চাকৰিবোৰ নিয়মীয়াকৰণ কৰা হ'ব ইতিমধ্যে হাতত লৈছে। অতি সোনকালে এইবোৰ প্ৰকাশ কৰিব। আৰু আপোনালোকৰ সাধাৰণতে অসমত সাধাৰণতে লোকসভা ইলেকশ্যন যিটো অনুষ্ঠিত হ'ব 5 নম্বৰ আপডেট এইটোৱে যে অসমত লোকসভা ইলেকশ্যন যিটো অনুষ্ঠিত হ'ব এই লোকসভা MP ইলেকশ্যনটো আপোনালোকৰ সাধাৰণতে মাৰ্চত 1 পৰা 3 তাৰিখৰ ভিতৰত আপুনি সকলোবোৰ জাৰি কৰিব আৰু ইলেকশ্যনবোৰ আৰম্ভ হ'ব। তাৰ আগতে কেম্পেছবোৰ হ'ব কিন্তু মাৰ্চৰ সাধাৰণতে 3 তাৰিখৰ পৰা আপোনালোকৰ সকলোবোৰ ষ্টাৰ্ট হৈ যাব। মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বিগ আপডেট এখন আহিছে বন্ধুসকল। আৰু 6 নম্বৰ আপডেটখন আহিছে যে অসম চৰকাৰে সাধাৰণতে যিকোনো পৰীক্ষা হওক সকলো পৰীক্ষাসমূহ সাধাৰণতে 17খন জিলাতে অনুষ্ঠিত হ'ব। আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে বহুত ভাল আপডেটবোৰ দি আছোঁ, সকলোৱে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু সাধাৰণতে পৰীক্ষাসমূহ 17খন জিলাত হ'ব, 35খন জিলাৰ ভিতৰতে 17খন জিলাত হ'ব। কিন্তু ওচৰত থকা যিটো জিলাত আপোনালোকৰ পৰীক্ষা নিজৰ জিলাতে পৰীক্ষা নহ'লে ওচৰত থকা যিটো জিলাত পৰীক্ষা হ'ব সেইটো জিলাত যাই কিনে পৰীক্ষা দিব পাৰিব, বহুত দূৰত যাই কিনে পৰীক্ষা দিব নালাগে বন্ধুসকল। আপোনালোকক মই অনুৰোধ জনাইছোঁ এইটো ভিডিঅ' অনেক শ্বেয়াৰ কৰি দিব। আৰু 7খন আপডেট হৈছে বন্ধুসকল যে অসম চৰকাৰৰ সাধাৰণতে যিসকলে সাধাৰণতে অৰুণোদয় পাইছে তেওঁলোকৰ বাহিৰে যিসকলে সাধাৰণতে আত্মসহায়ক গোট আছে 40 লাখ মহিলাক সাধাৰণতে ইতিমধ্যে অতি সোনকালে ফৰ্ম সাধাৰণতে বিতৰণ কৰিব। আৰু 2 লাখ টকাকৈ যিসকলে সাধাৰণতে পাইছে বন্ধুসকল এই 2 লাখ টকাৰ বাবে বা 5 লাখ টকাৰ বাবে যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ পৰা আকৌ পৰ্টেল মুকলি কৰি দিছে আৰু চিলেকশ্যন কৰিবলৈ দিছে। তেওঁলোকক কি কৰিব কি কোৱালিফিকেশ্যন হিচাপত তেওঁলোকক দিয়া হ'ব নহ'ব সকলো ইতিমধ্যে সকলো এপ্লাই কৰি আছে বন্ধুসকল। আপোনালোকে এপ্লাই কৰা নাই যদি কৰি ল'ব পাৰে। যদি 2 লাখ 5 লাখৰ বাবে যদি এপ্লাই কৰিছে বন্ধুসকল এইবাৰ নেক্সট এপ্লাইটো হৈছে এইটো চিলেকশ্যন এপ্লাই আৰু সকলো কোনো জনাইছোঁ। আৰু অতি সোনকালে 40 লাখ মহিলাক সাধাৰণতে এইবোৰ ফৰ্মসমূহ দিয়া হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে এইটো মাহতেই দিয়া হ'ব। সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ, ছাপোৰ্ট কৰিব। ৰাতিপুৱাই 7খন আপডেট আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনালোঁ, সকলোৱে শ্বেয়াৰ কৰিব। ধন্যবাদ, ছাপোৰ্ট কৰিব।